ফটাহিল গড়চুক সংযোগী পথৰ যান-জঁটে জমৰ যাতনা ভোগাইছে সৰ্বসাধাৰণ ৰাইজক। যান-জঁটত পথচাৰী প্ৰস্তমান। ৰাইজৰ সমস্যাৰ কাণসাৰ নাই যান-বাহন আৰক্ষীৰ লগতে পৌৰ নিগমৰ। একাংশ অসাধু ব্যৱসায় পদপথ দখল কৰি ব্যৱসায় কৰি গৈছে। এই ক্ষেত্ৰত চকুমুদা কুলিৰ ভাও ধৰিছে পৌৰ নিগম কৰ্তৃপক্ষই। মন কৰিবলগীয়া এই যে লাল গণেশটো চাইকেল ফেক্টৰীলৈ বনাই থকা অভাৰব্ৰিজৰ কাৰণে উপপথটো ওৱান ৱে কৰি দিয়াৰ ফলত লখৰাৰ পৰা আহিব লগা যান-বাহনসমূহ ধীৰেনপাৰা হৈ ফটাহিলেৰে অহা যোৱা কৰি থকাৰ ফলত অঞ্চলটোত তীব্ৰ যান-জঁটৰ সমস্যাই দেখা দিয়ে। বহু ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে সময়মতে বিদ্যালয়লৈ গৈ নাপায়। ইমাৰ্জেঞ্চি ছাৰ্ভিচসমূহ পোৱাৰ ক্ষেত্ৰত বিলম্ব হোৱা পৰিলক্ষিত দেখা গৈছে। আৰক্ষী প্ৰশাসনৰ এই সাম্ভাৱ্য যান-জঁট নিয়ন্ত্ৰণৰ কোনো পূৰ্ব পৰিকল্পনা নথকাৰ বাবে মুহূৰ্ততে তীব্ৰ যান-জঁট বাৰুকৈ চকুত পৰে, যাৰ বাবে বহু সময় ধৰি চলা যান-জঁটৰ বাবে পথচাৰীয়ে তীব্ৰ সমস্যাত ভোগে। এই ক্ষেত্ৰত স্থানীয় সচেতন ৰাইজৰ এটাই দাবী, উৰণ সেতুৰ কাম খৰতকীয়া কৰাৰ লগতে পদপথ দখল কৰি ব্যৱসায় চলাই যোৱা বেপাৰীসকলক আঁতৰাই পথছোৱা মুকলি কৰিব লাগে। ব্যুৰো ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ, গুৱাহাটী।